নমস্কাৰ সকলকে স্বাগতম জনাইছোঁ ৰামধেনু এছ.এন.ডি. চেনেলটোলৈ। আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ওপৰত নতুন আপডেট লৈ আহিছোঁ। এই ভিডিঅ'টোৰ মাজতে আপোনালোকক দিবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুতে মোক কমেণ্ট কৰি আছে যে দাদা পইচাসমূহ একাউণ্টত সোমোৱা নাই, আৰু কিছুমানে কৈছে শ্বৰ্ট লিষ্টত মোৰ নাম অহা নাই, কিছুমানৰ মেছেজ অহা নাই, ইণ্টাৰভিউ দিব পোৱা নাই। বহুতে চিন্তা কৰি আছে যে পইচাসমূহ নোসোমাব নেকি একাউণ্টত। কিন্তু 15 তাৰিখৰ পৰা যিহেতু মামাই 15 তাৰিখে আৰম্ভ কৰিছে পইচাসমূহ দিয়া, 15 তাৰিখে মাত্ৰ 100জনকহে দিছিলে পইচাসমূহ একাউণ্টত ভৰাই কেনে। ইয়াৰ পাছত পৰ্যায়ক্ৰমে সকলোৰে একাউণ্টত সোমাই থাকিব। ইয়াৰ বাবে চিন্তা কৰিবলৈ কোনো কথা নাই। আৰু কিছুমানে চিন্তা কৰিছে বেংকৰ চিভিল স্ক'ৰটো বেয়া থাকিলে পইচা নাপাব নেকি। কিন্তু মামাই এই ক্ষেত্ৰত ডাঙৰ ঘোষণা কৰিছে যে বেংকৰ কোনো গেৰাণ্টি নালাগে, পইচাবোৰ ডাইৰেক্ট নিজৰ একাউণ্টত সোমাই যাব। মামাই 15 মাৰ্চত আঁচনিখন আৰম্ভণি কৰোঁতে কি কৈছিল এবাৰ ভালদৰে ভিডিঅ'টো প্ৰত্যক্ষ কৰক আৰু ভালদৰে বুজি পাব। যে টকা যেতিয়া আমি দিওঁ উইদাউট ট্ৰেইনিং আৰু উইদাউট মেণ্টৰিং সাধাৰণতে টকাৰ অপব্যৱহাৰ হয়। এইবাৰ আমি প্ৰতি 100জন ল'ৰাৰ বিপৰীতে উই আৰ গোয়িং টু এপইণ্ট এ মেণ্টৰ। চিফ মিনিষ্টাৰ ফেলোশ্বিপ প্ৰগ্ৰেম এটা আৰম্ভ কৰিছোঁ। দে উইল মেণ্টৰ 100 এণ্টাৰপ্ৰেনিয়ৰ্ছ। আৰু আমি কি মেণ্টৰিং কৰিম? আমি ইমানেই মেণ্টৰিং কৰিম যাতে তেওঁলোকে তেওঁলোকৰ টকাৰ সৎব্যৱহাৰৰ জৰিয়তে দে বিকাম ইলিজিবল ফৰ মুদ্ৰা লোন। যেতিয়া 2 লাখ টকা দি আমি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ এটা আৰম্ভ কৰিম আৰু কনষ্টেণ্ট মেণ্টৰিঙৰ জৰিয়তে আমি 6 মাহ এবছৰৰ ভিতৰত, কাৰণ এতিয়া আমি যিটো টকা পাইছোঁ ইট হেজ ন' ৰিলেশ্যন উইথ বেংক, গতিকে বেংকৰ চিভিল স্ক'ৰৰো কথা নাই, একো কথা নাই। ইট উইল গ' ডিৰেক্টলি এজ এ ডিবিটি। বাট আমি বিচাৰোঁ যে আল্টিমেটলি বেংক ইনক্লুশ্যন নহ'লে, ফাইনেন্সিয়েল ইনক্লুশ্যন নহ'লে এণ্টাৰপ্ৰেনিয়ৰ এজন গ্ৰ' কৰিব নোৱাৰে। চ' আমি তেওঁলোকক বিভিন্ন ধৰণৰ মেণ্টৰিংশ্বিপৰ জৰিয়তে এবছৰৰ ভিতৰত আমি তেওঁলোকক কোৱালিফাই কৰোৱাব খুজিছোঁ ফৰ মুদ্ৰা লোন। মই অলৰেডি বেংকৰ লগতো কথা পাতি আছোঁ যাতে বেংক গিভছ স্পেচিয়েল প্ৰিভিলেজ টু দ্য এণ্টাৰপ্ৰেনিয়ৰ্ছ অফ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম আঁচনি, চ' ডেট দে গেট এ স্পেচিয়েল উইণ্ড'। তাৰ বাবেও আমি বেংকৰ লগত কথা পাতিছোঁ। 1,10,000 ল'ৰা ছোৱালীয়ে আবেদন কৰিছিলে। আজি আমি এই স্কিমটো আৰম্ভ কৰিছোঁ যাতে ইট বিকাম এ কণ্টিনিউৱাছ স্কিম আৰু ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্টে অসুবিধা নকৰে। ইণ্টাৰভিউ চলি থাকিব পাৰে, চিলেকশ্যন হ'ব পাৰে, নহ'লে আমি 1.5 মাহ পিছুৱাই যাব লাগিব। আৰু আজি আমি অসমৰ 1,10,000 ল'ৰা ছোৱালীৰ ভিতৰত 1 লাখ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমত এইবাৰ আমি জড়িত কৰিব খুজিছোঁ। অহা বছৰ আমি আৰু 1 লাখ ল'ৰা ছোৱালীক এই আঁচনিৰ লগত জড়িত কৰিব খুজিছোঁ।